Hello guys, welcome to my YouTube channel TV96. আশা কৰো সকলোৱে ভালে আছে। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ড্ৰাইভিং লাইসেন্স সম্পৰ্কে। আপুনি গাড়ী চলাব পাৰে কিন্তু আপোনাৰ ড্ৰাইভিং লাইসেন্স নাই। আপুনি গাড়ী লৈ ৰাস্তা ঘাটত ওলাই গলে পুলিচে বিভিন্ন ধৰণৰ ফাইন কাটি দিয়ে, আপোনাৰ বিভিন্ন জৰিমনা দিব লাগে। কিন্তু আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনো ধৰণৰ জৰিমনা দিব নালাগে, কোনো ধৰণৰ ফাইন দিব নালাগে। লগত ডিটি অফিসত নোযোৱাকৈ আপুনি ঘৰতে বহি ড্ৰাইভিং লাইসেন্স লাভ কৰিব পাৰিব। তো দেৰি নকৰি আজিৰ এই ভিডিঅ' আৰম্ভ বন্ধুসকল, পৰিবহণ বিভাগে 1 জুলাই 2021 তাৰিখে কিছু নতুন নিয়ম জাৰি কৰিছে। ড্ৰাইভিং লাইসেন্স সম্পৰ্কে কিছু নতুন নিয়ম জাৰি কৰিছে। এই নিয়মসমূহ আপোনালোকৰ ওচৰত মই এক ফালৰ পৰা আলোচনা কৰিম। নিয়মসমূহৰ ভিতৰত পৰিছে, যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স নাই তেনেহলে এতিয়া আৰু ডিটিঅ অফিসত গৈ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। কোনো ধৰণৰ পৰীক্ষা নিদিয়াকৈ আপুনি ড্ৰাইভিং লাইসেন্স লাভ কৰিব। এইটো কেনেকৈ লাভ কৰিব? এইটো প্ৰত্যেকখন জিলাতে, অসমৰ প্ৰত্যেকখন জিলাতেই লাইসেন্সৰ এটা চেণ্টাৰ বনাব। যেনেকুৱা আধাৰ কাৰ্ডৰ চেণ্টাৰ দিছে, পান কাৰ্ডৰ চেণ্টাৰ দিছে, এনেকুৱা প্ৰত্যেকখন জিলাত এটা এটা চেণ্টাৰ দিব। সেই চেণ্টাৰত গৈ আপুনি লাইসেন্স বনাব পাৰিব। সেই চেণ্টাৰত LMB লাইসেন্সৰ কাৰণে আপুনি প্ৰথমত সপ্তাহত 29 ঘণ্টা গাড়ী চলাব লাগিব আৰু 28 দিনৰ ভিতৰত গাড়ী চলোৱা সম্পূৰ্ণ শিকিব লাগিব। ঠিক আছে। তাৰ পিছত HMB লাইসেন্সৰ কাৰণে আপুনি কি কৰিব লাগিব? 6 দিনত 38 ঘণ্টা গাড়ী চলাব লাগিব আৰু 38 ঘণ্টা গাড়ী চলোৱাৰ পিছত আপুনি লাইসেন্স পাই যাব। আপোনাৰ ডিটিঅ অফিসত যাব নালাগে। ঠিক আছে। তাৰ পিছত যদি আপোনাৰ লাইসেন্সখন 5 বছৰ পিছে নৱীকৰণ কৰিব লাগিব। আপোনাৰ লাইসেন্সখন 5 বছৰ পিছে নৱীকৰণ কৰিব লাগিব। ইয়াৰ লগতে পৰিবহণ বিভাগে বিভিন্ন নতুন নিয়ম দিছে। এই বিষয়েও আমি দ্বিতীয় ভিডিঅ'ত, আমাৰ আৰু এটা ভিডিঅ'ত আলোচনা কৰিম।